ভাই তা লক্ষ্মণ শত্রুক নয় প্রাণ এলে আমার সাথে বলা ভাই এই স্থানে মেবে বলবই বলা কন্ট্যাক্ট জানি অতি পরিচিত বলা বলা ভাই प्रभु 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 हनु জানিব পাৰিছো বাল্মীকি ৰাষ্ট্ৰ মধ্যকাশী গৰুতিৰ খাতত বন্দী আমাৰ যজ্ঞৰ তুৰংগ हनु বিনা যুদ্ধে অশ্ব এৰি দিয়াত যুদ্ধ হল বোলে আপোনাৰ তেনেও ভাতৃ ঘুমে हनु কিন্তু किंतु की हनु কিন্তু কি কম প্ৰভু সেই শিশুটিৰ ঘাতত অ প্ৰভু সেই শিশুটিৰ ঘাতত প্ৰাণ এৰিলে আপোনাৰ এনেও ভাতৃয়ে শুনিলো মই প্ৰভু মোৰ মোৰ তিনি অনুজে প্ৰাণ এৰিলে সামান্য দুটি শিশুৰ হাতত হয় প্ৰভু যিভিৰে বধ কৰিছিল লৱণ দৈত্যক যিভিৰে বধ কৰিছিল ইন্দ্ৰজিৎ বীৰক আৰু তেনেহেন ভাতৃয়ে প্ৰাণ এৰিলে মোৰ সামান্য দুটি শিশুৰ হাতত প্ৰভু সেই মোৰ বীৰ ভাতৃগণ এই দুৰ্ভগীয়া ৰামক এৰি থৈ তোমালোক কলৈ গুচি গলা প্ৰভু গুৰুদেৱ কি কুক্ষণত মই যজ্ঞ কৰিছিলো আৰম্ভ প্ৰভু ভাৰতে হোক ত্যাগ দিয়া ৰাম সঁচা কথা গুৰুদেৱ মই এনেদৰে ভাগি পৰিলে নহ'ব যোৱা খনো লৈ আনা ধনুষৰ মোৰ এতিয়াই বিচাৰি যাম সেই ভাতৃঘাতীক ভাল প্ৰভু খনো প্ৰভু কৰিব লাগিব তুমি সৈন্য পৰিচালনা ভাল প্ৰভু এতিয়াই যুদ্ধ যাত্ৰা কৰি বাল্মীকিৰ তপোবনৰ দিশে ভাতৃখণ্ডৰ ওপৰত লওঁগৈ প্ৰতিশোধ বলক প্ৰভু গুৰুদেৱ ৰাম কৰক আশীৰ্বাদ ৰণজয় হওঁ যেন বিজয় ভৱ কৰা অনুচয়ধ্বনি মেদিনী কপাই জয় শ্রী রামচন্দ্র জয় শ্রী রামচন্দ্র জয় শ্রী রামচন্দ্র জয় আরে যুদ্ধ যাতা করি চলে রাজীব জন আরে সঙ্গে চলে হনুমন্ত অতি ক্রোধ মান আরে সঙ্গে চলে হনুমন্ত অতি ক্রোধ মান দাদা কত্তর গর্জন অপবিত হক পাইলে শ্রীরাম হাতটি বাজার পটে খুঁজলে বলো নগরবাসীর ভাই সকলকে পঠিয়াম আমি উচ্চমর হাতলে কোনটা হট খোঁজ বলো হরিষ বনে বনে অনাই বনাই এই কোন তাই বলার বান্ধব আহ ইহ করে নি ব্যবহার
আমার প্রতি ও তহঁতিয়েই তেনেহ'লে সেই পাখণ্ড বালক হাই বধ কৰি তেনেও অনুচক দাৰুণ আঘাত দিলে প্ৰভুৰ অন্তৰত চাওঁ বাৰু আজি তহঁতক কোনে ৰক্ষা কৰে হনুমানৰ খাটত সম্মান ঐ সাৱধানে কথা কবি বালক বোলে সেয়ক জ্ঞান নকৰিবি আমাৰ আহ আছে যদি শৰীৰত শক্তি বাহু বাহু যুদ্ধ কৰি দেখাটোৰ বলৰ বিক্ৰম বেশ তেন্তে চাওঁ বাৰু তহঁতৰ কত পৰাক্ৰম বিচাৰিছে বনৰ মাজত বীৰবৰ ৰঘুবংশৰ শত্ৰু শুনিছো তুমি বোলে ঘৰত পাৰ্গ কিন্তু কোৱা বীৰব কোন নীতিমতে আহিছা অসৈন্য যুদ্ধ কৰিবলৈ বালকৰ বিৰুদ্ধে ভাবিছা নেকি সৈন্য দেখি ভয় কৰি লৱকুশে সমৰ্পণ কৰিব অস্ত্ৰ তোমাৰ প্ৰদত তহঁতেই তেন্তে ভাতৃঘাতী উন্মাদ বালক নাজানো তহঁতে মোৰ বীৰত্বৰ কথা সাগৰত সেতু বান্ধি বধিছিলো মই লংকাৰ ৰাৱণক নালাগে শুনাব তোমাৰ সেই বিজয় কাহিনী জানো আমি ভালদৰে নাক পাখেৰে বান্ধিছিল তোমাৰ সেই ইন্দ্ৰজিৎ বীৰে ভংগ কৰি চটকটা বধিলে ভাই দাদা বছৰ আৰু বাবাই কলাবি ইমানতো নাজানো পইচা তোমাৰ এই বীৰত্বৰ কথা তোমাৰ সেই কলংকিত বিজয় কাহিনী শুনি ভয় খাব পাৰাই ন কোনোবা কিন্তু ভয় কি নাজানো ক'বলৈ এই কলে বন্দী কৰি ৰাখিছো কোনে হল কাৰোবা সন্তানী অন্তৰত কৈছে মোৰ মায়াৰ উদয় জানোচা ইকত মোৰ তিনেই আপোন কে বালক কোন তোমালোক দিয়া তোমালোকৰ সত্য পৰিচয় আছে যদি শৰীৰত শক্তি তেন্তে দিয়া যুদ্ধ তুমি কৰি পেলাও অন্য বালকৰ মুখত অত অহংকাৰ সাৱধান মৃত্যু তহঁতক চাপিলো চব আক্রমণ করা নিশি
সুতনে শ্রীরামচন্দ্র ভাগরি পড়িলা আরে ভাগরি পড়িলা রাম হরি 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 গুনাহর বদন আরে গুনাহর বদন ভাই দাদা রোজাতেই শেষ বলে ভাবিল নি বলে যাবে আমি মাতৃ কমিব লাগে না ভাই দাদা ভাই দেখুৱাবলৈ ৰামৰ লংকা খুলি লওঁ উত্তম ভাই ভাই দাদা ও ভাই দাদা আই দেখুৱাবলৈ নলোৱাটোকো লৈ যাবা না আই ইয়াত দেখি চাগে বৰ ভাল পাব নিশ্চয় দাদা ও জয় শ্রীরাম জয় শ্রীরাম ধ্যানৰ বলেৰে মই পাৰিছো জানিব প্ৰভু শ্ৰীৰামৰ সহিতে তিনিও অনুজন মৃতপ্ৰায় অৱস্থা হৈছে আমাৰ আশ্ৰমত যাওঁ এতিক্ষণে গৈ প্ৰাণদান দি তেওঁলোকক ৰাজ্যলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ এই সংকটে মোৰ জীৱনলৈও আনিছে এক সুযোগ এই সুযোগতে মই লৱকুশক পৰিচয় কৰাম শ্ৰীৰামৰ সহিতে আৰু জানকীক শ্ৰীৰামৰ হাতত কৰিম অৰ্পণ কাৰণ যুদ্ধৰ পাছত শান্তি আহে জানে সৰ্বজনে যাওঁ নকৰি বিলম্ব শুভ কাৰ্যত হওঁ অগ্ৰসৰ
এই দুৰ্বাসাৰ হাতত হব ভস্মীভূত সেইবাবে দেৱ নৰ আদি সকলোৱে কম্পমানে দুৰ্বাসাৰ নামে উধানলে দগ্ধ হৈ কতজনক গুঞ্জালো অশেষ দুৰ্গতি কিন্তু ইয়াৰ কোনো নাই ক্ষতিয়ান সেইবাবে অদিতি আজি মই ঋষিৰ সমাজ হৰি ওম তৎসৎ হৰি ওম তৎসৎ হৰি ওম তৎসৎ যাও মোৰ তপৰ মহিমা প্ৰচাৰৰ বাবে আগবাঢ়ো মই অযোধ্যা নগৰে জ্যোতি গময়ং মৃত্যু মা মৃতং গময়ং ওম শান্তি ওম শান্তি ওম শান্তি আয় তুমি নকৰা বেজাৰ প্ৰাণদান দিলো মই শ্ৰীৰামৰ সহিতে তেনেও অনুজ বলা বলা এবে যাওঁ সকলোতে অযোধ্যা নগৰলৈ বলক মুনিবৰ প্ৰাণ পালে মোৰ প্ৰাণনাথ আৰু স্নেহৰ দেৱৰ হতে হয় জানকী আপোনাৰ অশেষ কৰোণা আমাৰ প্ৰতি ঠাই দিয়ে যেন আপোনাৰ চৰণ তলে বলক মুনিবৰ নহয় হনু সেই কথা নকবা কদাপি মাতৃ নাযাওঁ ঘূৰি আৰু অযোধ্যা নগৰে মাতৃ মই একো বচিব পৰা নাই গুৰুদেৱ শ্ৰীৰামচন্দ্ৰ আৰু তেওঁৰ তিনি অনুজৰ লগত অযোধ্যাৰ লগত আমাৰ মাতৃৰ কি সম্পৰ্ক হাতত বন্দী আই জয় বান্দৰেই বা আমাৰাই মাতৃ
ভাতৃ বুলি কিয় কৰিছে ৰহস্য 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 বাচাক ৰহস্যৰে আৱৰা তোমালোকৰ জীৱন কাহিনী সময়ত সকলো জানিব পাৰিবা বলা বেখনুবান বলক মণিবৰ যাওঁ সকলোতে অযোধ্যা নগৰলৈ ভাল মণিবৰ বলক মাতি ভাই দাদা অশ্বমেধ যজ্ঞ কৰি সমাপন আনন্দিত আজি শ্ৰী ৰামচন্দ্ৰ মেলি দিলো যজ্ঞাশ্ব ভাৰতৰ সকলো প্ৰান্ত নেদেখি জয় ৰাখা ভাৰতৰ লক্ষ্য নিপতিয়ে সমৰ্পিলে যজ্ঞাশ্ব আমাৰ পদ কিন্তু ভাই দাদা অৱশেষত পৰাজিত হলো আমি বাল্মীকিৰ আশ্ৰমত থকা সামান্য দুটি শিশুৰ হাতত অদ্যপিও নাপালো পৰিশ্ৰম কিবা নাম কিবা ধাম কাৰোবা সন্তান শিশু হয় দাদা সেই প্ৰশ্নই আজিও মোৰ মন কৰে অস্থিৰ ইমান শক্তিধৰ কাৰোবা উৰকজাত সন্তান সিহঁত মহৰ্ষি বাল্মীকিৰ সহিতে আপোনাৰ সাক্ষাৎ পাল যোৱা ভাই ৰৈ আছে সিংহদ্বাৰ লৈ আহা মণিবৰ আমাৰ সেৱা গ্ৰহণ কৰ চিৰঞ্জীৱী হোৱা বাচাক গুৰুদেৱ এতিয়া মহাৰাজৰ চৰণত পৰিবে সেৱা জনোৱা ভাল গুৰুদেৱ প্ৰণাম মহাৰাজ উঠা বাচ্চাক কিন্তু সেই শ্ৰেষ্ঠ অদ্যপিও নাপালো পৰিচয় এই বালক দুটি দিম পৰিচয় কিন্তু কৰিছো অনুৰোধ ধৈৰ্য ধৰি থাকিবা সকলোতে নিশ্চয় মণিবৰ তেন্তে শুনা শুনা সৰ্বজনে বাল্মীকিৰ আশ্ৰমত থকা এই পোনা দুটি এই পোনা দুটি দেৱী জানকীৰ জানকী শুনিলানে শুনিলানে ভাই এই পোনা দুটি দেৱী জানকী পোনা দুটি চিৰকি তোমালোকে ৰামৰ কোলা পোনা দুটি তোমাৰ কোলা তৰ্পণ কৰিবলৈ নাই মোৰ কোনো অধিকাৰ পোনা দুটি যাৰ আচলৰ ধন তেওঁহে গতাব পাৰিব তোমাৰ হাতত জানকী হয় ৰৈ আছে জানকী সিংহ দুৱাৰে হনুমান সহিতে মাতি আনা জানকী এই স্থানত যোৱা ভাই লক্ষ্মণ লৈ অহা দেৱী জানকীক এই স্থানলৈ আজ্ঞা ক্ষীৰোধাৰ্য দাদা প্ৰণাম তাতে কহিলা অশেষ কষ্টৰে
সকলো দুখ পাহৰি ঠাই দিয়ে যেন আপোনাৰ চৰণ তলে। জানকী, হে ৰঘুমণি, তোমাৰ কণ্ঠহাৰ চেয়ে যে মহামানী কতদিনে আছিল মোৰ কৰ্ণকুটিৰ। আজি নিজে আহি সপি দিলো তোমাৰ কাষ। প্ৰতিব্ৰতা জানকী, প্ৰতিব্ৰতা জানকীক নকৰা সন্দেহ, পুত্ৰসহ জানকীক কৰা গ্ৰহণ। এ মোৰ শেষ অনুৰোধ। এবে মই মাগিলো বিদায়। জানকী, আহিলো মই। বাচাহত সৰ্ব কাৰ্য সিদ্ধি হ'ল আমাৰ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখং ওম শান্তি, ওম শান্তি, ওম শান্তি। প্ৰজাবৰ্গই নামানে অগ্নি পৰীক্ষাৰ বিনে। কিন্তু কেনেকৈ কওঁ জানকী পুনৰ অগ্নি পৰীক্ষাৰ কথা? দাদা, জানকী, তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপো সন্দেহ। কিন্তু জানকী, হয় কৰো মই সেই নিন্দুকৰ তলত। লংকাৰ অগ্নি পৰীক্ষাৰ কথা জানে সকলোৱে। দেখুৱালা তুমি তোমাৰ সতীত্বৰ মহিমা। পুনৰ পৰীক্ষা কৰক, পুনৰ পৰীক্ষা কৰক, পুনৰ পৰীক্ষা কৰক। এয়া শুনা জানকী, প্ৰজাবৰ্গই বিচাৰিছে আজি পুনৰ পৰীক্ষা। আজিয়ে তুমি অগ্নিত প্ৰৱেশ কৰি দূৰ কৰাই ৰামৰ কলংক। পুনৰ পৰীক্ষা কৰক, পুনৰ পৰীক্ষা কৰক। জয় শান্তিহীনৰ, জয় শান্তিহীনৰ, জয় শান্তিহীনৰ, জয় জয় জয়। জানকী, জয় জনের আৰু নাই প্ৰয়োজন। সীতা জনম দুখনি অযোধ্যাৰ ৰাজসুখ আৰু লিখা নাই বিধাতাই মোৰ কপালত। জানকী, সীতা মই চিৰ ভাগিনী, মোৰ প্ৰতি হ'ল বিদ্ৰোহ। শ্ৰীৰামৰ বাবে 14 বছৰ বনবাস জলুকেৰ পাতি। জানকী, সেই ৰামে এদিন সতীত্বৰ ওপৰত সন্দেহ কৰি কৰিছিল অগ্নি পৰীক্ষা সমুদ্ৰৰ তীৰত।
জানকী পুনৰ অজিতকাৰ কিয় প্ৰচাৰ কথা নকৰে চলনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত জানকী মৰণেই কাম্য কিন্তু ৰঘুকুল সদৰ আছিল কণ্ঠত মোৰ। সেয়ে মই সেই বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মই মোৰ ঘৃণিত জীৱন। জানকী কিন্তু কিয় কিবা দুখ কিয় হলা মোৰ প্ৰতি এনে নিৰ্মম ৰাগ অভিক্ষাৰ হিংসুকীয়া প্ৰচাৰ কথা কেপে দবানি বুলি ধৰি সঁচা মিছা নকৰি বিচাৰ কিয় দিলা তুমি মোক কেনে জমৰ যাতনা নেকি ৰামৰ ধৰ্ম জানকী নেকি ৰাম প্ৰজানুৰঞ্জন জানকী তুমি ক্ষান্ত হোৱা জানকী তুমি ক্ষান্ত হোৱা তুমি মোক বিশ্বাস কৰা জানকী তুমি মোক বিশ্বাস কৰা মিথ্যাচাৰৰ নলবা আশ্ৰয় তুমিহে কৰিবা ক্ষমা দুৰ্বলিতা নকৰিবা চিন্তা ৰঘুপতি জগতৰ আৰু কাকো মই আজি মই শেষ ছায়া মচিম নিজৰ দেখা দেখা সর্বজন ইতো দিলা শ্রী রাম রামায়ণ কথা কলঙ্ক সন হেতু পতা দশ দিয়া হতি সর্বজনে গুলারাম
মোৰ তোৰে পাপী নাই এই পৃথিৱীত হে বসুমতী কাতৰে মাতিছো তোমাক ঘূৰাই দিয়া মোৰ হৃদয়ৰ ধন নকবা নিশ্চয় মাতৃয়ে দুৰ্ভগীয়া ৰামৰ প্ৰতি বসুমতী 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 বসুমতীৰ কোনো নাই সমাধান জয় লক্ষ্মণ পিতাৰী বসুতা পক্ষ উদ্ধাৰি আনো মোৰ দেৱী জানকী মোৰ সৰলা ঘাটে অকেনে নভকে নিত্ৰ পাখানি ধৰা জগতত নাই কোনোৱে শক্তি যিজনে বাৰণ কৰিব পাৰিব তোমাৰ জীৱনতে হেৰুৱাই মোৰ প্ৰাণৰ পুতলি পাহৰিলো হিতাহিত জ্ঞান সেয়ে বসুমতী শিশু সন্তানৰ দৰে মাতিছো তোমাক ক্ষমা কৰা অসমৰ শত পৰা বলা ভাই বলা মোৰ শুনাব মাতৃৰ প্ৰেত কাৰ্য আমি কৰোগৈ সমাপন ৰঘুমণি প্ৰণাম মুনিবৰ আমাৰ সেৱা গ্ৰহণ কৰ উঠা ৰঘুমণি হে মুনিবৰ ৰঘুমণি দিয়ক আপোনাৰ সত্য পৰিচয় ৰঘুমণি পৰিচয় পাছতো হ'ব এক গভীৰ বিষয় লৈ আহিছো তোমাৰ পাতে আগে তুমি কৰা অংগীকাৰ আমাৰ মাজত যি আলোচনা হ'ব তাক যাতে কোনেও নুশুনে যদি শুনে তেন্তে মহা বিপদ জানিবা নিশ্চয় আপুনি নিশ্চিন্ত থাকক মুনিবৰ সত্য 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 তিনি সত্য খাই মই কৰিছো প্ৰতিজ্ঞা আপোনাৰ বাক্য ৰাখিম মই আখৰে আখৰে আৰু কোনোৱে যদি প্ৰৱেশ কৰে গোপন মন্ত্ৰণা কক্ষত মৃত্যুদণ্ড অথবা বৰ্জন হ'ব তাৰ পুৰস্কাৰ ধন্য ধন্য ৰাজন মনত ৰাখিবা তোমাৰ বাক্য যে নহয় লংঘন নিশ্চিন্ত থাকক মুনিবৰ ভাই লক্ষ্মণকেই দিম মই দ্বাৰক্ষীৰ ভাই লক্ষ্মণ 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 মণিবৰৰ সংগে আমি কিছুক্ষণ বাৰ্তালাপ কৰিম গোপন মন্ত্ৰণা কক্ষ আৰু তুমি থাকিবা তাৰ দ্বাৰক্ষী ৰূপে আৰু শুনা ভাই মণিবৰৰ আগত আমি কৰিছো প্ৰতিজ্ঞা যিয়ে আমাৰ আলোচনা কক্ষত প্ৰৱেশ কৰিব মৃত্যুদণ্ড অথবা বৰ্জন হ'ব তাৰ পুৰস্কাৰ সেয়েহে ভাই তীক্ষ্ণ দৃষ্টি ৰাখিবা তুমি অন্যথা বিধিৰ মতে বিধানিত ক্ষত্ৰিয়ৰ নিয়ম
তোমাৰ আদেশ মই নতখিৰে কৰিম পালন। বলক মুনিবৰ। ব'লক গুৰুমণি। পুনবাৰ দুৱাৰক্ষী ভাৰ পৰিছে আজি এই লক্ষ্মণৰ ভাগ্যত। সিদিনা পঞ্চৱতী বনৰ মাজত ৰখীয়া দিয়ে দুৰ্ভগীয়া লক্ষ্মণক জানকীৰ দুৱাৰত। কৈছিল ৰঘুনাথ স্বৰ্ণমৃগ ধৰিবৰ হেতু, কিন্তু নোৱাৰিলো পালিব কৰ্তব্য নিজৰ। কৰ্তব্যৰ বাটত ঘটিল ব্যাঘাত, আৰু তাৰ বাবে দাদা আৰু দেৱী জানকীৰ ঘটিল বিচ্ছেদ। আজিও মোৰ মনত হৈছে সন্দেহ, পুনৰ যেন পৰময় কিবা বিপদত ঘটিব যেন এক মহা অঘটন। হে প্ৰভু, কৰা যেন দয়াই লক্ষ্মণক, ধৰ্মৰ পৰা যেন মই নহওঁ বিচলিত। ৰামৰ ভাতৃ মই লক্ষ্মণ, দাদাৰ আদেশত মই আজি দুৱাৰক্ষী। দাদাৰ বিনা অনুমতি এৰি দিব নোৱাৰো মই দুৱাৰৰ পথ। আছে দাদা মন্ত্ৰণা কক্ষত, এই সময়ত তাত প্ৰৱেশ নিষেধ মুনিবৰ। ক্ষমা কৰক মুনিবৰ, দাদাৰ কঠোৰ আদেশত পৰিছে মই আজি আপোনাক কৰিছো বাৰণ। চৰণত পৰিছো আপোনাৰ, বিনা দুখে দাদাক নিদিব অভিশাপ। দাদাৰ পৰিৱৰ্তে মোকেই দিয়ক অভিশাপ। মুনিবৰ, তুমিতো কৰা নাই একো অপৰাধ। আমার আদেশ মাত্র কৰিছে পালন। মুনিবৰ, হে প্ৰভু, এয়া মোক কি বিপদত পেলালা? মহাৰাক্ষসৰ যুদ্ধত প্ৰৱেশিও মোৰ নকুপিল সিয়া, কিন্তু আজি সামান্য দুৱাৰক্ষীৰ কাৰ্যত মোৰ অঘনে কপিছে সিয়া। হে মুনিবৰ, শান্ত হওক মুনিবৰ, খন্তেক অপেক্ষা কৰক। এতিয়াই যাওঁ মই দাদাৰ কাষলৈ। দাদা ধন্য লক্ষ্মণ, ধন্য তোমার ভাতৃভক্তি, ধন্য তোমার মানবী জীবন। ৰঘুমণি, মুনিবৰ, এতিয়া আপোনাৰ উত্তৰ কি? মইনো কি উত্তৰ দিম মুনিবৰ? সন্তান দুটিৰ ব্যৱস্থা যে এতিয়াও বাকী। দাদা এয়া তুমি কি কৰিলা লক্ষ্মণ? দাদা, কিয় তুমি প্ৰৱেশ কৰিলা গোপন মন্ত্ৰণা কক্ষত? দাদা, অপৰিকে দুৰ্বাসাৰ ক্ৰোধৰ আগত বাধ্য হলো মই ভংগ কৰিবৰ তোমাৰ আদেশ। কিন্তু প্ৰজাৰ হোক দেখাৰ কথা
আহক মুনিবৰ আপুনি ৰাজকাৰ্য কৰক গ্ৰহণ দাদা ৰাজকাৰ্যৰ আৰু মোৰ নাই প্ৰয়োজন দাদা তপস্বী ব্রাহ্মণ রাজহিংসা করার নাই মোৰ প্রয়োজন খাদ্য রক্ষা করা আমার জীবন খাদ্য রক্ষা করা প্রজার জীবন খাদ্য মুনিবৰ আগে জনোৱাসকলে মোক খাদ্যৰে বুঢ়ালোকহেঁতেন আপোনাৰ উদয় কিন্তু এতিয়া যোৱা ভাই লক্ষ্মণ সযতনাই লৈ অহা সুখাদ্য মুনিবৰৰ বাবে যোৱা নাখাও একে মই এই রাজভবন কারি হরদর নির্মল জল অপেক্ষা করিম খ্রিস্টান ভাবে প্রয়োজন হলে তালৈকে পঠাবা হা তাতে মই করিম গ্রহণ মুনিবৰ শুনা রামচন্দ্র সত্য বাক্য তুমি করিবার সত্য ক্ষত্রিয় সন্তান তুমি পালন করা সত্য বাক্য পালন করা সত্য বাক্য পালন করা সত্য বাক্য এতিয়া মই মাগিছো বিদায় মুনিবৰ সত্য ধৰ্ম পালন কৰোঁতে আৰু কতবাৰ যে হেৰুৱাব লাগিব আপোনজনক মই পিতৃদেৱৰ পাছতে ভাতৃসুখে আছিল পূৰ্ণ কৰি আজি পুনৰ ভেদি লেখি মোক লক্ষ্মণৰ সুখ বুজিছো মই নিশ্চয় বুজিছো মোক এবে ৰাখিছে কালে দাদা আজীবন সাধনা কৰি সত্যৰ বাবে প্ৰস্ত কিয় হ'ব খোজা সেই সময়ত দাদা কৰি ভাতৃসুখ পালন কৰা তুমি ক্ষত্ৰিয় মহান ধৰ্ম দাদা কি হৈছে তোমাৰ কিয় দেখো তব বিখানিত বদন দাদা নিমাত কিয় কি খুৱাইছে দাদা নোখোৱা কিয় বিসৰ্জিব লাগিব দাদাই আজি নিজৰ আপোনজন দাদাই আপোনজন কিন্তু কাক বনবাসী ৰাঘৱৰ আৰতী লক্ষ্মণ প্রাণাধিক লক্ষ্মণ তোমার
তুমি জগত বিদিত হয় দাদা সত্যভ্ৰষ্ট হলে তোমাৰ হাতত ৰঘুকুল সমক্ষে যাবৰ দাদা নাই দাদা নাই দাদা ব্যক্ত কৰা দাদা মৃত্যুদণ্ড দে মৃত্যুদণ্ড দে মৃত্যুদণ্ড দে লক্ষ্মণ নাই নাই ভাই দাদা নোৱাৰো নোৱাৰো বিষৰ জীৱটো দাদা নোৱাৰো তোৰ অংগ এৰিব দাদা আচোন আচোন ভাই দাদা এবাৰ দাদাৰ বুকুৰ মাতলৈ আহ দাদা লওঁ তোক এবাৰ মই চাবাই প্ৰাণ ভৰি পাৱতি দাদা ভাই দাদা দাদা দেখা দেখা নোৱাৰো ভাই নোৱাৰো বিষৰ মৃত্যুদণ্ড দে লক্ষ্মণ বচ্চন দাদা মৃত্যুদণ্ড দে লক্ষ্মণ বচ্চন মৃত্যুদণ্ড দে লক্ষ্মণ বচ্চন লক্ষ্মণ লক্ষ্মণ লক্ষ্মণ
যদিও দাদাৰ ৰাখিবা রামে পিতৃ মাতৃ খুত দহু দর বন্ধু রামে আত্মা রামে জীব প্রাণয়ে প্রাণ রামে জপ যজ্ঞ দান রামে হেপ রম জ্ঞান রামে কত কুতি তীর্থ স্থান হরি 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 বান্ধৱ হোৱা মোৰ নাখৈ নাখৈ এৰি যাম চৰণ তোমাৰ বিদায় বেলাত বিদায় কিয়নো দেৱা মোৰ কৰিবা দেখা দেখা এই সৰ্বজন কথা কথা হরি লক্ষ্মণৰ পোকে মোৰ দগ্ধ প্ৰাণ লৈ বলা মোক অৰজৰ তীৰে নিশ্চয় নিশ্চয় লক্ষ্মণ এইদিকে কৰিছে গমন